মিঠু আহিলা? তুমি যে কালি কলেজত নোটখিনি নিলিখিলা? মোৰ নোটখিনি লিখিবলৈ কিতাপখন নাই অ' জীয়া, সেইকাৰণে লিখিব নোৱাৰিলোঁ। ছাৰৰ আগত লাজেই লাগিছে। তুমি মোক নকলা কিয়? কিতাপখন মই নাই বুলি জনা হ'লে তোমাক দি পঠালোঁ হ'লে নহয়। এতিয়াও কোনো কথা নাই, মই মোৰ কিতাপখন তোমাক দি পঠাম। মই আজি কিতাপখন কলেজলৈ নানিলোৱেই, কালিলৈ তোমাক মই আনি দিম। ঠিক আছে, হ'ব দিয়া। কালিলৈ তেনে কিতাপখন মোক কলেজলৈ আনি দিবা। দুদিনমান ৰাখি নোটখিনি লিখি তোমাক মই কিতাপখন ঘূৰাই দিম। বাৰু হ'ব দিয়া, এতিয়া যাওঁ ব'লা। যাওঁ তেনেহ'লে ব'লা। মিঠু কলেজলৈ আহিছে নাই জানো, তাক কিতাপখন দিব লাগিছিল। মিঠু তুমি আহিলা? মই তোমালৈ বুলি এখন নতুন কিতাপেই কিনি আনিম বুলি ভাবিছোঁ। বাকীখিনি নোটো লিখিব লাগিব নহয়, সেইকাৰণে এখন নতুনকৈ কিনি আনি দিম দিয়া। জীয়া, মই ইমানখিনি টকা তোমাক ক'ৰ পৰা দিম? মোৰ হাতততো ইমানখিনি পইচা নাই। সিদিনা তুমি কথাখিনি কোৱাৰ পৰা মই মা দেউতাকো পইচা নিবিচৰা হ'লোঁ। তেওঁলোকে মনে যি দিয়ে কলেজলৈ আহোঁতে তাকেই লওঁ। খুব ভাল কাম কৰিছা মিঠু। মই তোমাৰ পৰা এইখিনিয়ে বিচাৰি আছিলোঁ। আজিৰ পৰা তোমাৰ আৰু মোৰ প্ৰেম আৰু গভীৰ হ'ল। তুমি যে কৈছা মোৰ কিতাপখনৰ পইচা দিয়াৰ কথা, তুমি মোক কিতাপখনৰ পইচা দিব নালাগে। মই কলেজৰ পৰা পোৱা স্কলাৰশ্বিপৰ পইচাই মই তোমাক কিতাপখন আনি দিছোঁ। তুমি ভালদৰে পঢ়িবা। মই আজিকালি কলেজৰ পৰা আহি কলৈকো ওলাই নাযাওঁ। ঘৰৰ পৰা অলপ সময় জিৰণি লৈ পঢ়া টেবুলত বহোঁ। পৰীক্ষাৰ ওচৰ পালেহি। এইকেইদিন ভালদৰে পঢ়া শুনা কৰিব লাগিব। পৰীক্ষাও ভাল কৰিব লাগিব নহয়। তুমি পিছে পঢ়া শুনা কেনেকুৱা কৰিছা? মোৰ পঢ়া শুনা চলি আছে আৰু। কলেজ বন্ধৰ দিনত মাৰ লগত অলপ পথাৰলৈ যাওঁ। আমাৰ ধানো কাটি আছে নহয়। মায়েনো অকলে কিমান কৰিব? ভাইটিতো খবৰেই নাই। সি আজিকালি কলেজ যাব লাগে আৰু উৎপাত কৰিব লাগে। আমাৰ ভণ্টিও সেই একেই। তাইৰ ঘৰত কোনো কামত মন নাই। খালি লগৰীয়াৰ লগত লেচেৰি বুটলা আৰু কাৰ বাৰীত ৰবাব টেঙা আছে সেয়া খোৱা। বন্ধৰ দিনত সেইবোৰ চিন্তাতে থাকে। কিমান যে দেউতাই তাইক খং কৰে, তথাপিতো তাই দেউতালৈ ভয় নকৰে। হ'ব দিয়া, ডাঙৰ হ'লে বুজিলে ভাল হ'ব। এতিয়া যাওঁ দিয়া।